নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আৰু বন্ধু বান্ধৱীসকল, আপোনালোকক অসম এডুকেশ্যন চেনেলটোলৈ প্ৰথমে স্বাগতম জনাইছোঁ। আগৰ ভিডিঅ'টোত আমি অসমৰ ৰাজ্যিক প্ৰতীক চিহ্নসমূহৰ বিষয়ে আলোচনা কৰিছোঁ। এইটো ভিডিঅ'ত আমি ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহৰ বিষয়ে আলোচনা কৰিম। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক চিহ্নসমূহ: ভাৰতৰ ৰাষ্ট্ৰীয় পতাকা, নেশ্যনেল ফ্লেগ অফ ইণ্ডিয়া, নাম তিৰংগা, পতাকাখনৰ অনুপাত 2:3, গ্ৰহণ কৰা তাৰিখ 22 জুলাই 1947 চন, আৰ্হিৰ প্ৰস্তুতকৰ্তা পিংগলি ভেংকায়া। পতাকাখনৰ বৰ্ণনা: ওপৰৰ গাৰ গেৰুৱা ৰং ত্যাগ আৰু সাহসৰ প্ৰতীক, মাজৰ বগা ৰং শান্তি আৰু সত্যৰ প্ৰতীক, আৰু তলৰ সেউজীয়া ৰং উন্নয়ন আৰু উৰ্বৰতাৰ প্ৰতীক। অশোক চক্ৰ: বগা অংশৰ মাজত থকা গাৰ নীলা চক্ৰটো সাৰনাথৰ অশোক স্তম্ভৰ পৰা লোৱা হৈছে, যি ধৰ্মচক্ৰ বা আইনৰ প্ৰতীক। ৰাষ্ট্ৰীয় প্ৰতীক নেশ্যনেল এমব্লেম: সাৰনাথৰ অশোক স্তম্ভৰ সিংহ মূৰ্তি, চাৰিটা সিংহ, যি শক্তি আৰু সাহসৰ প্ৰতীক। গৃহীত হয় 26 জানুৱাৰী 1950 চনত। ৰাষ্ট্ৰীয় নীতি বাক্য: নেশ্যনেল মটো সত্যমেৱ জয়তে, সত্যৰহে জয় হয়। উৎস: মুণ্ডক উপনিষদ। ৰাষ্ট্ৰীয় সংগীত নেশ্যনেল এন্থেম: ৰবীন্দ্ৰনাথ ঠাকুৰৰ ৰচিত জন গণ মন। ৰাষ্ট্ৰীয় গীত নেশ্যনেল ছং: বঙ্কিম চন্দ্ৰ চেটাৰ্জীৰ দ্বাৰা ৰচিত বন্দে মাতৰম। ৰাষ্ট্ৰীয় জন্তু নেশ্যনেল এনিমেল: টাইগাৰ, ঢেকীয়াপতীয়া বাঘ। 1972 চনৰ 18 নৱেম্বৰৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষী নেশ্যনেল বাৰ্ড: সুন্দৰ জাক-জমকীয়া চৰাই ময়ূৰক 1963 চনৰ 31 জানুৱাৰীৰ পৰা ভাৰতৰ ৰাষ্ট্ৰীয় পক্ষীৰ স্বীকৃতি দিছে। ৰাষ্ট্ৰীয় ফুল নেশ্যনেল ফ্লাৱাৰ: পদুম ফুল, লোটাছ। ৰাষ্ট্ৰীয় ফল নেশ্যনেল ফ্ৰুট: আম, মেংগো। ৰাষ্ট্ৰীয় নদী নেশ্যনেল ৰিভাৰ: গংগা নদী, গংগা ৰিভাৰ। ৰাষ্ট্ৰীয় বৃক্ষ নেশ্যনেল ট্ৰী: বটগছ, বানিয়ান ট্ৰী। ৰাষ্ট্ৰীয় জলজ প্ৰাণী নেশ্যনেল একুৱাটিক এনিমেল: শিহু। ৰিভাৰ ডলফিন ৰাষ্ট্ৰীয় স্মাৰক নেশ্যনেল মনুমেণ্ট: ইণ্ডিয়া গেট, নিউ দিল্লী। ভাৰতৰ ৰাষ্ট্ৰীয় খেল নেশ্যনেল গেম অফ ইণ্ডিয়া, হকী। ভাৰতৰ ৰাষ্ট্ৰীয় পাচলি নেশ্যনেল ভেজিটেবল: ৰঙালাও, পামকিন। ভাৰতৰ ৰাষ্ট্ৰীয় সৰীসৃপ কিং কোব্ৰা স্নেক। ভাৰতৰ ৰাষ্ট্ৰীয় ঐতিহ্য প্ৰাণী নেশ্যনেল হেৰিটেজ এনিমেল: এছীয় হাতী, এছিয়াটিক এনিমেল। ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আগন্তুক ভিডিঅ'সমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।